নমস্কাৰ। আজি শিশু দিৱস, গতিকে আটাই সমূহ শিশুলৈ মই শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ মানে মনটো আচলতে শিশুসকলৰ লগত থাকি খুব ভাল লাগে। গতিকে ময়ো ভাবোঁ যিসকল ডাঙৰ মানুহে মানে শিশুৰ লগত থাকি ভাল পায়, শিশুক খেলুৱাই ভাল পায়, গতিকে সেইসকলকো মই শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে কোৱা হয় যে শিশু মানে সৰুতে যিটো ভাজেৰে দিয়া হয়, ডাঙৰ হ'লে ঠিক তেনেকুৱা ভাজ এটা লয়। এইখিনি মানে বহুত গুৰুত্বপূৰ্ণ কথা। যেনেকৈ অভিভাৱকসকলে যিবিলাক কথা কয় বা ধৰক শিক্ষক শিক্ষয়িত্ৰীয়ে যিবিলাক কথা কয়, যেনেকৈ চলন ফুৰণ কৰে, মাক দেউতাকে যেনেকৈ চলন ফুৰণ কৰে, শিশুসকলেও ঠিক তেনেকৈ অনুসৰণ কৰে। কথা বতৰাবিলাক অনুসৰণ কৰে, সাজ পোছাকৰ অনুসৰণ কৰে। ঠিক তেনেকৈ জোতা চেণ্ডেলবিলাক মাক দেউতাকে যিবিলাক পিন্ধে সেইবিলাক পিন্ধিব চেষ্টা কৰে। আৰু এটেনশ্যন মানে শিশুসকলক যাতে ভাল পাওক, মৰম কৰক, এটেনশ্যন বেছি দিয়ক বুলি শিশুসকলে মানে বিচাৰে। গতিকে মৰম অকণমান বিচাৰে। গতিকে সেই মৰমকণ আমি শিশুক দিব লাগে আচলতে। আৰু ডাঙৰ মানুহ হৈও মানে খুব শিশুসুলভ মনেৰে শিশুসকলক যেতিয়া আমি সেই একেটা শাৰীতে ৰাখি মৰম কৰিব মানে চেষ্টা কৰোঁ, বা ধৰক বল খেলি আছে, বল খেলি ভাল পায়, বল খেলত আমি একেলগে বল খেলোঁ শিশুটোৰ লগতে, বিভিন্ন ধৰণৰ ধেমালি কৰোঁ, পজিটিভলি মানে ভালখিনি খেলৰ মাধ্যমেৰে দেখুৱাওঁ। কাৰণ শিশুৱে খেল ভাল পায়, গান ভাল পায়, নাচ ভাল পায়। ঠিক তেনেকৈ শিশু এটা গঢ় দিবলৈ আমিও শিশুটোৰ লগতে নাচ গান খেল এইবিলাক কৰি পেলাই পজিটিভ এটা জ্ঞান দিব লাগিব আচলতে। সেইকাৰণে খুব ভাল পাওঁ ময়ো শিশুক। আৰু যিসকল মানে ডাঙৰ মানুহে শিশুক জ্ঞান দিয়ে, সেইটো মানে খুব মানে ধেমালিৰ চলেৰে, খেলৰ মাধ্যমেৰে, সেইসকলো মানে বহুত এটা ধন্যবাদৰ পাত্ৰ। কাৰণ সৰুৰ পৰা তেখেতলোকক গঢ় দিলেহে আচলতে ডাঙৰ হ'লে খুব সুন্দৰ মানসিকতাৰ এটা শিশু এটা মানৱ মানে খুব ধুনীয়া মনৰ মানুহলৈ পৰিৱৰ্তিত হয়। গতিকে পুনৰবাৰ সকলোকে আটাইবিলাক শিশু দিৱসৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শিশুকালৰ পৰা ABCD শিকোৱা, ক খ গ ঘ শিকোৱা শিক্ষক শিক্ষয়িত্ৰীসকল মানে কম কষ্টকৰ নহয় স্কুলৰ পাঠ্যক্ৰমৰ লগত শিশুসকলে শিকোৱাটো। গতিকে সেইসকলকো পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু মই খুব ভাল পাওঁ শিশু, সৰু ল'ৰা ছোৱালীয়ে য'তে হ'লেও মানে বেয়াভাৱে নহয়, কিছুমানে পেণ্টটো টানি দিয়ে, চুচুটো টানি দিয়ে, এইবিলাক কৰিব নালাগে আচলতে। খুব ধেমালিৰ চলেৰে, গানৰ মাধ্যমেৰে শিশুটোৱে যি ভাল পায় তাকে কৰি মানে পজিটিভলি, যিটো কিছুমানে অমান্য অবাধ্য হৈ বেয়া কাম কৰে, সেইটো শিকাব নালাগে। খুব মৰমেৰে সৰুতে ভাজ দিব পাৰি। গতিকে সেইখিনি খুব ভাল পাওঁ মই। সৰু ল'ৰাই হওক ছোৱালী হওক ধেমালি কৰি কথা পাতি, গতিকে মৰম কৰি খুব ভাল পাওঁ। একেটা শাৰীতে ৰাখি পেলাই অলপ খেল ধেমালি কৰিও খুব ভাল পাওঁ। আপোনালোকে কৰিবচোন কেতিয়াবা, খুব ভাল লাগে। আৰু মানুহক কয় যে বুঢ়া বয়সত মনটো শিশুৰ দৰে হৈ যায়। গতিকে সেই সময়টো খুব মৰম কৰিব লাগে। আৰু শিশুসকলক ককা আইতাসকলে মানে ককা আইতা আৰু শিশুৰ মৰমটো খুব বেলেগ, নাতিয়েকৰ মৰমটো। গতিকে এই শিশুসকলক শিশুৰ মানসিকতাটো বুজি সেই মাধ্যমেৰে শিক্ষা দীক্ষা দি আগবঢ়াই লৈ যাব লাগে আচলতে। গতিকে এইখিনিয়ে কথাই ক'লোঁ, আপোনালোকে গুৰুত্ব দিয়ে যেন সকলোৱে জানে। পুনৰবাৰ আটাইলৈকে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।